हेलो दोस्तों, आज আমি আমাদের একজন দাদাকে লক করতে যাব। আর যেহেতু এটা করোনার পরিস্থিতি, সবাই মাস্ক টাস্ক পিনে থাকবে আর সবাইকে অনুরোধ জানাছি। তো করোনার বিষয়ে মানে দাদা কিনলে দুটামান কথা শিখতে যাব। তো ভিডিওটা দেখে থাকার লাস্ট লাগে। আমরা দাদা কিনে আসে পাইলি যে আজি আমাদের जोनटा बोरसापरी आदिवासी क्रिएशन ওই চ্যানেলটার আমাদের এই দাদাজন আমাদের টিম মেম্বারে হয়। তো আমি দাদাখিনি অলপ আইলি আর দুই এখার মানে করোনার বিষয়ে জানবো আর তোরাও দেখে থাক ভিডিওটা। তো দাদা ভালো আছে? হয়, ভালেই। তহঁতৰ মৰম চেনেহ নমস্কাৰ। দাদা তো ইনি মানে ইনি করোনা তো আমাদের গাঁৱে তো বহুত হয়ে আছে। তো এই করোনার বিষয়ে মানে অলপ মানুষকে বুঝাই দিলে ভাল হবে আর কিরকম সাবধান হয়ে থাকতে লাগে দুই এখাৰ মান বলে দে দাদা ভালকে। আচলতে তাৰ আগত মই এটা কথা কৈ লওঁ, মই আচলতে আদিবাসী ভাষাটো পুৰা বুজি পাওঁ, টি গাৰ্ডেন কমিউনিটি, কিন্তু অলপ ক'বলৈ প্ৰব্লেম হয়, সেইকাৰণে মই এছামিছতে আচলতে ৰিপ্লাইটো দিছোঁ। হ'ব তো আমাৰ গাঁৱত আচলতে ক'ভিডৰ পৰিস্থিতি অত্যন্ত ভয়ংকৰ হৈছে। আচলতে বহুত COVID-19 কেছ ধৰা পৰিছে। ৰিচেণ্টলি আপোনাৰ আমাৰ বৰচাপৰি টি গাৰ্ডেনত আচলতে টেষ্ট কৰাত আপোনাৰ আৰু 5-6টা নতুন কেছ আচলতে ধৰা পৰিছে। আৰু লগতে আমি থকা ওচৰে পাজৰেও বিভিন্ন ছাইডত বহুত ক'ভিড কেছ ধৰা পৰিছে। এক মাহৰ ভিতৰত প্ৰায় আমাৰ এইটো এৰিয়াত 200ৰো অধিক আচলতে ক'ভিড কেছ ধৰা পৰা গৈছে। সেয়েহে মই আচলতে আমাৰ গাঁৱৰ ৰাইজক আচলতে বিনম্ৰভাৱে অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে আপোনালোকে যিখিনি ক'ভিড প্ৰট'কল আছে সেই ক'ভিড প্ৰট'কলখিনি মানি চলক। কাৰোবাৰ লগত আচলতে সংস্পৰ্শত আহিলে আপোনালোকে খুব কমচে কম 5 ফিট ডিষ্টেঞ্চটো মেইনটেইন কৰি চলিব। তাৰপিছত আপোনালোকে হাত আপোনালোকে সঘনে ঘনে আচলতে চেনিটাইজ কৰিব, N95 মাস্ক ইউজ কৰিব। তাৰপিছত পইচা পাতি এনেকুৱা যদি কিবা কিবি লেনদেন কৰে তেতিয়াও আপোনালোকে নিজৰ হাত চেনিটাইজ কৰিব আৰু গৰম পানী খাব আৰু ফ্ৰিজিং ৱাটাৰ ব্যৱহাৰ নকৰিব এইকেইদিন। আৰু লগতে যদি তেনেকুৱা ধৰণৰ কিবা কিবি গাৰ বিষ বা মূৰৰ বিষ বা চৰ্দি জ্বৰ এনেকুৱা আপোনালোকে যদি অনুভৱ কৰে, লগে লগে আপোনালোকৰ ক'ভিড ট্ৰিটমেণ্ট চেণ্টাৰত গৈ পেলাই আচলতে ক'ভিড টেষ্টটো কৰিব। আৰু এইখিনি আচলতে আপোনালোকে প্ৰট'কল যদি মানি চলে তো আপোনালোকে COVID-19 ভাইৰাছৰ পৰা ৰক্ষা পৰিব। সেইটো আচলতে এটা পেণ্ডেমিক সৃষ্টি হৈছে ৱৰ্ল্ড। আচলতে এইবাৰৰ আগততো দেখিছিলে বহুত মানুহ মৰিছিলে। এইবাৰো অসমৰ পৰিস্থিতি যথেষ্ট বেয়া। দিল্লীৰ নিচিনা আচলতে এখন ডাঙৰ চিটিত আচলতে অক্সিজেনৰ অভাৱ হৈছে। তো অসমতো তেনেকুৱা এটা পৰিস্থিতি দেখা দিছে। সেইবাবে আচলতে সকলোৱে ক'ভিড প্ৰট'কল মানি চলিবলৈ মোৰ তৰফৰ পৰা শচীন আৰ্কেৰা চেনেলটোত আচলতে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। হয় দাদা, বহুত ধুনীয়াকৈ আমাক বুজাই দিলে, ধন্যবাদ। তো আশা করছি যে সব দাদা ভাইরা যাতে দাদা বলার অকণ ধুনীয়াকৈ সাৱধানেৰে থাকিবি আৰু চেনিটাইজাৰ ইউজ কৰিবি আৰু অলপ গৰম পানী। চেনিটাইজাৰ মই লৈ ফুৰিছোঁ, চেনিটাইজাৰ আপোনালোকে এনেকুৱা এটা লৈ ফুৰিব। চেনিটাইজ কৰিবলৈ নাপাহৰিব, নিজৰ হাত সদায় চেনিটাইজ কৰিব। হয়। আৰু মানে ফ্ৰিজৰ পানী বা ঠাণ্ডা পানী বৰ বেছিকৈ নাই খাবি, পাৰিলে গৰম পানী মানে কৰে খাব লাগে। তো ভিডিওটা বেছি দীঘল নাই কৰিব, ইমানতে আৰু সমাপ্ত। জয় অসম, জয় জহার।